এই তই এনেকৈ মোবাইল টিপি থাকা হা পঢ়বা শুনবা নাই তোৰ লখাই দেউতা পঢ়কে থাকা কি কৰি খাবি তই কি কৰি খাবি কিয় ডাইৰেক্টে BA পাছ কৰি পেলাই চাকৰি কি আছে তই এনেকৈ খাবি না দাদাই পঢ়ি শুনি কি কৰছি পথাৰত দেখি তই চাহনে না মানুহ হা মই তাতে হাল বাই থাকোঁ তই এনেকৈ তই মোক দেখি নাচা কিয় লাগে ঐ আপা ভাল হওক পঢ়ি পেলাই ভাল হওক আকৌ অভাৱ দিয়া নাই তোক মই আজি তুমি অলপ দেউতাৰ কথাবিলাক নুবুজে কিয়া বুজি নাপা তুমি হা যা ক'ত গেলি কোন কোম্পানীৰ পষ্ট চলছি BA পাছ লাগে আমাৰ দাদাকে কওঁ নেকি অ দাদা এইটো কোম্পানীৰ পষ্ট চলছি এপ্লাই কৰবি নেকি নহ'লে মই দেউতাৰ লগতে আলোচনাটো কৰি ল'ব লাগিব এনেই এপ্লাইটো কৰিব পাৰিমহে মই দেউতাৰ লগত আলোচনাটো কৰিম ৰ'বা সৰু ভাইটি দেখোন কৈছে এটা কিবা এপ্লাই ওলা বুলি এই কোম্পানী পষ্টৰ মই এপ্লাইটো কৰিম নেকি মই এটা কথা কওঁ বহু এপ্লাই কৰিলি তই ক'তো আকৌ সুবিধা নাই তোৰ দিন বয়া মই তোক সৰুৰ পৰাই ভালকৈ পঢ়ালোঁ মই খেতি কৰি বুঢ়া হ'লোঁ চাকৰি নাপালি যা কৰ আৰু দিছোঁ কেইবাৰ দিলি আকৌ নহ'ল ময়ো অফিচে আদালে ময়ো ঘূৰবা নোৱাৰোঁ নাজানো পঢ়বা নাজানো যা বাচা তহঁতে কিবা কৰি ভাল হওক মোৰ বয়া মোৰ আধা দিন গেলে এই ফুল পুতছোঁ অলপমান তাতে বুনবাৰী হৈ গ'ল ইয়াতে বাংলা কচু অলপমান বুনবাৰী হ'ল মোৰ তহঁতৰ চিন্তাতে মই বুঢ়া হ'লোঁ দাদা এপ্লাই যেন কৰিছিলি তোক কোম্পানী কালি ইণ্টাৰভিউ দিবা মাতছি কি ক ভালৰে কথা দেখোন নহ'লে কালি কি নহ'লে কেইটা বজাত পাইছে কালি 10টা বজাত হ'ব দিয়া কালি নহ'লে গুচি যাম দুটা মই যাওঁ ইণ্টাৰভিউ যা বাচা যা ভালকৈ দিবি যা কল হওক যা তুমি এতিয়া চইছো কৰা এতিয়া তুমি যাব পাৰা নেক্সট তো মাতি দিয়া সম্ভৱ কলিতা May come inside? Yes, sit down. তোমাৰ ডকুমেণ্টছখিনি ঠিকে আছে কিন্তু অলপ পইচাৰ প্ৰয়োজন হ'ব কিমান লাগিব ছাৰ 1 লাখ লাগিব 1 লাখ টকা লাগিব এতিয়া আমি হৈছোঁ দুখীয়া ঘৰৰ ল'ৰা আমি কেনেকৈ 1 লাখ টকা দিম আপোনালোকক এতিয়া আমাৰ দেউতাই কিমান কষ্ট সৰুৰ পৰা কষ্ট কৰি কিনে ডাঙৰ দীঘল কৰিছে এতিয়া লাগ বুলিতো আমি 1 লাখ টকাটো এতিয়া আমি দিব নোৱাৰিম নহয় কিবা যদি কম পাৰে যদি ক'ব পাৰোঁ নহ'লে পঢ়াই একো কামেই নাহিল ইমান সৰুৰ পৰা ইমান কষ্ট কৰি পঢ়িলোঁ একো ফাইদাই নহ'লে আৰু একো কামেই নহ'ল আৰু যদি পইচাই যদি লগাই চবতে কেনেকৈ হ'ব এই বস্তুটো এতিয়া 1 লাখে লাগিব হ'ব দিয়ক নহ'লে আৰু উঠো যাম দেউতা নহ'লে একো নহ'ল কি হ'ল পইচা খুজিছি কিমান 1 লাখ টকা লাগে বোলে কমকৈ নকালি সুধিছিলোঁ কমকৈ নালাগে কমকৈ নহয় বুলি কৈছে মাটি হ'লেও বিকি ফেলে মই দিলোঁ হ'ল সৰুৰ পৰাই চহ কৰি ফেলে আকৌ নাপালোঁ আৰু মই মনটোত ভাবছোঁ কোনে ক'ত হ'ব আমাৰ চলি কপালত নাই আৰু খেতিয়ে লাগিম দিয়া আৰু খেতি কৰিব পাৰিলে বৰ কষ্ট হ'লেও আৰু উপায়তো নাই কষ্ট হ'লে আৰু কি হ'ব আৰু খেতি হ'লেও কৰিব লাগিব ভাতটো খাবই লাগিব না এতিয়া একেলগে কাম কৰিম দিয়ক আৰু কি কৰিব উপায় নাই দাদা কি হ'ল কি হ'ব ভাইটি একো নহ'ল দিয়া আৰু পইচা খুজিছিল মই জানটোৱে পঢ়ি শুনি যে নাকো হ'বা নহ'লে তুইতো সেনেকৈ কবিয়ে না
এতিয়া দেউতাই যেনেকৈ কষ্ট কৰিছে আমিও কষ্ট কৰিব লাগিব এতিয়া আৰু তই হ'লেও অলপ ভালকৈ অলপ মনোযোগ দি পঢ় এইগিলা পাবজি চাবজিগিলা বন্ধ কৰি দিবি নহ'লে মোবাইল চোবাইল ভাঙি খালে গম পাবি কেতিয়াবা গম পাইছানে নাই পথাৰত যাবি নেকি পথাৰত যাওঁ মই যাওঁ পথাৰত অলপ কাম কৰিছিলোঁ আৰু যৌ আৰু উপায় নাই যৌ চাকৰি কৰিব নাপাওঁ ইচ্ছা যৌ যোৱা তই পানীটো নলওঁ মই পানী আনা অলপমান দে আহ যাওঁ সৰুতে লাগিব উপায় নাই কি কৈছা খেতি এই ফুলৰ বাগান কৰিছোঁ বাগান কৰিম বুলি ইয়াতে নে অঁ এই ছাগালো এই তিনিটা ছাগাল তইতো চিনি নাপা খালি পঢ়িহে আছিলি পঢ়াৰো আকৌ ফল নাহি ফুলৰ বাগান এৰে না এই ফুল বিকিব পাৰা হৈছিল গ্ৰাহকো নাই বিকছে নে ফুল খেতি বৰ লছ তাতে তহঁতৰো আকৌ নাই দিন দেখি যাওঁ চাওঁ ফুল এনেকৈ ফুল কৰিব লাগিব ইয়াতে খাওঁ এই ফুলৰ এনেকৈ কদাল দি খাই লাগিব দে খাইছোঁ হয় দেখি দিছোঁ দে এই গ্ৰাহক নাই ফুলৰ হ'লেও আয়ো কৃষ্ণ সদায় সি পানীহে খাওঁ ৰ ভাল লাগছে ফুল অলপ বিকবাৰ হৈছে দেখোন এইখিনি গতাই হৈছে গ্ৰাহক নাই কৰি ফেলেও কি পাম নহ'লে আজি এতিয়া মই লগৰ ল'ৰা এটা আছে নহয় মই লগৰ ল'ৰাটোক সুধি কিনে মই সেই কৰিব পাৰিম আৰু ন বিকি দিব পাৰিম মন্দিৰগিলা খোলা নেদলা এনেই কিমান দাম এটাত আকৌ টকাকে বিকো দুটা মই সৰুৰ পৰা ক'ত আছে ন সি এড্ৰেছ নাই চলি একদম পাহলা হৈ গৈছে তাৰমানে অলপমান লাগে খেতিখন লাগ অলপ ধুনীয়া এতিয়া 2 টকামানকৈ পোৱা যাব নেকি গেলা তো গ্ৰাহক নহ'লে কি কৰা এই মই তাৰমানে লগৰ চলটো আজি মোক ফোন কৰি কৈছি বোলে আহিব বোলে আজি মানে লৈ যাবৰ কাৰণে ফুল লৈ যাব বোলে আজি গ্ৰাহক আহিব বোলে ইয়াতে বিক হয় কিবা কৰি এই গোটেই ফুলাখিনি গোটেই কৰি দিম আৰু একেলগে ন অলপ কমত দিবি খালি বস্তুটো চেল হওক হ'ব নহ'লে ঠিকে আছে মই ইথান যাওঁ তই এনেকৈ অলপ ফুল ছিঙবি হ'ব গ্ৰাহকটো আহিবি মই গৰুক যাম না যা পানীটো থৈ যাওঁ নহ'লে হা পানীটো থৈ যা যায় আহিবি গেটখন মাত থৈ আহিবি হেল্ল' মই পথাৰতে আছোঁ আপুনি ইয়াতে আহি যাওক ঠিক আছে মই ছিঙি থৈয়ে দিছোঁ ফুল ঠিক আছে হ'ব দিয়ক এখনেই আমাৰ খেতি দাদা এজন মানুহ আহিছে সোমাই বাদ দি ফুলটো চালে ন ফুলটো হেল্ল' ছাৰ এখন বাগান চালোঁ মই ফুলবিলাক বঢ়িয়া লাগিছে তাৰমানে
কালি ৰাতিপুৱা লৈ যাম নহ'লে অঁ ঠিক আছে অঁ দিয়ক ভাইটি অঁ কালি তাৰমানে মই গাড়ী এখন পঠাই দিম বোলে ফুলটো দি দিব ঠিক আছে মানে এডভান্সটো দি যাম না এডভান্সটো দি গ'লে ভাল হয় মোৰ বজাৰ চজাৰ ঘৰত কৰিব ভাল হয় ঠিক আছে মই দি আছোঁ দাদা ফুল বিক্ৰী কিমান পালি 4,000 পাওঁগৈ আৰু এতিয়া 4,000 টকাটোতো পালোৱেই আমি এতিয়া এইখন গধূলি এখন কিবা দোকান এখন দিয়াৰে মাথা মাৰিব লাগিব আৰু ঘৰখনতো ভালকৈ এখন চলিব লাগিব এতিয়া দেউতাৰ এখন সেনেকুৱা অৱস্থা এতিয়া আৰু দোকান এখন দিবই লাগিব অলপ ময়ো হয় কৰি দিব পাৰিলোঁ মানে নহয় দোকানতে ফুলাৰী দোকানে দিম ভাবিছোঁ গধূলি সময়ত ভাল বস্তু এইটো চেলো হ'ব তোমাৰ মতে কি কৰিম মোৰ মতে ভালেই হ'ব ভালে হ'ব ন ঠিকে আছে নহ'লে দি দিম আৰু বোলা এতিয়া ঘৰতে যাওঁ কালি বেডশ্বপ দিছোঁ নহয় কি বেডশ্বপটো দিয়াচোন এই মই নৰো দিবা দি দিয়াচোন বেডশ্বপটোকে দুটা দি এই ভিডিঅ'টোৰ দ্বাৰা আমি বুজালোঁ যে আমি ইমান চেষ্টা কৰিও চাকৰি বাকৰি একো নাপালোঁ সেইকাৰণে আমি কপালত দোষ নিদি নিজে এখন ব্যৱসায় চলাব লাগে আৰু আমি ভিডিঅ'টো কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব আমি ইমানতে ভিডিঅ'টো আমি সামৰণি মাৰিছোঁ ধন্যবাদ